Hello guys, Namaskar and welcome back to my YouTube channel. যিসকল ব্যক্তি ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকক অশেষ ধন্যবাদ। গতিকে আহক কলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া টাইম হৈছে 10:30। একদম গা পা ধুই ব্ৰেকফাষ্ট কৰি ৰেডি, বাট এনে কিন্তু মই ইমান জলদি গা ধোৱা মানুহ নহয় বাৰু। তো আজি মানে মই ভেকচিন ল'বৰ কাৰণে যাম, চ' সোনকালে আৰু গা চা ধুই ৰেডি হৈ আছোঁ যাবৰ কাৰণে। বাট প্ৰব্লেমটো হ'ল কি, ইমানেই ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে নন ষ্টপ, মানে ওলাই যাব পৰা নাই। মোৰ টাইম আছিলে 11টাৰ পৰা, চ' ভাবিছিলোঁ সোনকালে ৰাতিপুৱা গৈ পেলাই তেতিয়া সোনকালে পাম। তো এতিয়ালৈকে যাবই পৰা নাই। তো এতিয়া ভাবিছোঁ যাওঁ আৰু, উপায় নাই, যাবতো লাগিবই, নহ'লে আকৌ পিছত বা নেক্সট শ্লট খালী পাওঁ নাই ঠিকটো নাই। আৰু মইতো ইমান দিন ট্ৰাই কৰি কোনো কাৰণত নোৱাৰিলোৱেই। তো কালি ফাইনেলি মোৰ ফ্ৰেণ্ড এজনে ট্ৰাই কৰিলে, তো সি হেৰিটো কৰি পেলাই দিছে। তো এতিয়া ভাবিছোঁ লৈ অহা যাওক আৰু, চান্সটো পাইছোঁ যেতিয়া, নহ'লেতো আকৌ নাপাবও পাৰোঁ। তো সেইকাৰণে এতিয়া যাওঁ, বৰষুণত তিতি বুৰি ছাতিটো লৈ পেলাই যাওঁ আৰু। তো লৈ আহোঁগৈ। তো ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ভিডিঅ'টো। ভেকচিনটো বাৰু ল'বলৈ যাব লাগিছে হয়, বাট মোৰ অলপ মানে ভয়ো লাগি আছে। আজিকালি বোলে ভেকচিনটো দিয়াৰ আগত কৰোণা টেষ্টটো কৰি লয়, যদি বাই চান্স কেনেবাকৈ কৰোণা ওলাই গ'ল, মাই গড মই চেছ। তো ভয়তে ওলাইছোঁ আৰু, হোপ পজিটিভ যাতে নহয়। চ' যাওঁ আৰু, যি হ'ব দেখা যাব, ভগৱানৰ নাম লৈ, কৃষ্ণ। চ' এতিয়া গৈ আছোঁ গাড়ীত উঠিবৰ কাৰণে। গাড়ী বা পাওঁ নে নাপাওঁ সেইটোহে কথা, যি বৰষুণ। কেনে তো ফাইনেলি ভেকচিন লোৱা হৈ গ'ল। তো এতিয়া ঘৰলৈ যাওঁ আৰু, এতিয়া অকণমান নিশ্চিন্ত লৈ মেলি ল'লোঁ যেতিয়া, কৰোণা হোৱাৰ ভয় নাই। ভেকচিনটো ল'লোঁ, জাষ্ট লৈ পেলাই আহিছোঁ, বাহঁতৰ দিলে যেনিবা। মোৰ জহতে পালি কিন্তু আৰু। মই দিওঁতে এনেই একো বেলেগ অসুবিধা পোৱা নাই। বাট এটা কথা ক'বলগীয়া, যোনখিনি নাৰ্ছে মোক দিছে একদম বেজী দিব জানা নাই, লৰাই দিছে, চেক কৰিছে, চ' অকণমান পেইন হৈছে আৰু সেইটোৱে। বেলেগ একো নাই, আই এম ফুল ন। অ'কে ঠিকে আছে, এতিয়া বাৰু আমি যাওঁ ন। বৰষুণ দিব এতিয়া, এই বতৰটো বহুত বেয়া, ঠাণ্ডা বতৰ। কিবা খোৱাবি নেকি? খোৱাবলৈতো এতিয়া দোকান খোলা আছে হা, খোলা আছে কিন্তু মোৰ হেৰি লছ হৈ যাব মোৰ। কি কিবা এটা খাব লাগিব, মোৰ ভোক লাগি আছে, তাক আজি নেৰিছোঁ নোখোৱাকে দেই, মোৰো ভোক লাগিছে, চ' খাব লাগিব কিবা এটা। অ'কে তো চলো, বাই বাই। পালোহি, আহি পেলাই মানে ইমান ভাগৰ লাগিল, গা পা ধুই পেলাই ভাত খাই পেলাই অলপ শুই ল'লোঁ। তো অকণমান আগতে সাৰ পাইছোঁ, তাৰপাছত ভিডিঅ'টো এণ্ডিং কৰিবলৈ থাকেই গ'ল। তো সেয়া আৰু, বিশেষ এতিয়া একো অসুবিধা হোৱা নাই, জাষ্ট অকণমান হাতখন বিষাই আছে, লেফ্ট হেণ্ডখনতে ল'লোঁ বেজীটো। তো সেয়াই আছিল। এতিয়া ৰাতিলৈ কি হয় আৰু, কিবা জ্বৰ উঠে নে কি হয়, বহুতৰে বাৰু শুনা পাওঁ যে জ্বৰ উঠে, গা চা বিষ হয়। এতিয়া মোৰ জানো হয় নে নহয়, ৰাতিলৈহে গম পাম আৰু কি হয়। তো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একদমেই নাপাহৰিব, যাতে যেতিয়াই মই কিবা নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোক ন'টিফাই হৈ যায়।